সকল টু ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল দীপুতামলী। সো আজি কোনো প্লেন নাছিলে তেনেকৈ ক'তো যোৱা, পূজা ছুটি অফিচ বন্ধ পাইছে। চ' কালি প্লেন হ'ল লগৰটোক ফোন কৰিলোঁ পুলকেশক, চ' ক'ৰবাত যাওঁ। চ' সি ক'লে দুলীয়াজান। চ' আজি মৰ্ণিং দুলীয়াজান ওলাইছোঁ। এতিয়া বতৰটো ইমান ভাল নহয়, দেখি নহওঁ বতৰ নেওচি যাওঁ আৰু এবাৰ তেনেকৈ পূজাটো নাই অলপ। চ' যাওঁ, তাত পইচা উলিয়াবলৈ গৈছিলোঁ। হেৰি ATM টো অলপ বেয়া, চ' ইয়াত সেইকাৰণে নুলিয়াওঁ। চ' বাটত পালে উলিয়াই ল'ম। চ' বাইকখন অলপ ছাৰ্ভিচিং কৰি লৈছোঁ, তাৰপিছত আমি যাম দুলীয়াজান। চ' ভিডিঅ' চাই থাকিব। ঢেকীয়াখোৱা পালোহি, বৰষুণ দি আছে, তিতিছোঁ। কিন্তু মধুবনত চাহ খাম আৰু চাহ খাই অকণমান চেঞ্জ কৰিম। চ' ইয়াত কিবা এটা দি ল'লোঁ যাত্ৰা আগত প্ৰথম লং ৰাইড। চ' চাই থাকিব, ভিডিঅ' ইমান নাই আকৌ, বতৰটো বহুত বেয়া, বৰষুণ দি আছে। চ' লগ পাম মধুবনত। ইয়াত বৰ্তমান আমি এতিয়া মধুবনত চাহ খাওঁ, চাহ খাই আকৌ ওলাই যাম। বৰষুণ বুলি কিমান ৰৈ থাকিম আৰু, এতিয়া চাহ খাম বিন্দাছ, চাহ খাই আকৌ যাম। জেলেপি আৰু চাহ খাইছোঁ এতিয়া, এবাৰ আকৌ যাম মধুবনত চাহ খালোঁ। চ' এতিয়া আকৌ গৈ থাকোঁ, বতৰটো নেৰাই হ'ল। ত' শিৱসাগৰ পাৰিলে যদি এৰে আৰু তেতিয়া অলপ বেলেগ কথা। আমি এতিয়া বৰ্তমান ক'তো নৰওঁ, মৰঙৰ লগৰ দাদাহঁতৰ ৰুমত আছে। এতিয়া অলপ বজাৰলৈ যাওঁ। যোৰহাটৰ পৰা প্ৰায় 10:30 বজাত ওলাইছিলোঁ আৰু 400 টকা তেল ভৰাই গ'লোঁ। বাটত ইমান বৰষুণৰ বাবে যাওঁতে অলপো ভিডিঅ' কৰিব নোৱাৰিলোঁ। জাষ্ট মধুবনত চাহ খোৱাৰ পিছত আমি ডাইৰেক্ট মৰাণত পৰঠা খাইছোঁ। পৰঠা খাই প্ৰায় 4:30 বজাত আমি দুলীয়াজান পালোঁগৈ। কাৰণ আমি বাটত কাৰোবাক সুধিব লগা হৈছে ৰাস্তাটো, কাৰণ আমি ৰাজগড় হৈ গৈছিলোঁ, ইমান ৰাস্তাটো নাজানো। গুগল মেপ চাবলৈ বৰষুণ, চ' আমি মানুহক সুধি পেলাই ওলালোগৈ। প্ৰায় 4:30 বজাত আমি দুলীয়াজান পালোঁগৈ। তাৰপিছত মৰাণৰ লগৰ দাদাহঁতৰ ৰুমত থাকিলোঁ, তাৰপিছত অলপ ওলাই আহিছিলোঁ। চ' সেয়াই, বেছি ইমান মানে যাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত ডাঙৰ বৰষুণ দিছিলে মানে। আৰু ইমান আমি এটা ষ্ট্ৰাগল কৰি গৈছোঁ, কাৰণ যাম বুলি ভাবিছিলোঁ কাৰণে ইমান দূৰ গুচি গ'লোঁ। তাৰপিছত আমি সেইকাৰণে বেছি ভিডিঅ' কৰিব নালাগে, সেই ভিডিঅ'টোৰ কাৰণে বহুত চমু হৈ যাব, মানে ছুটি হৈ যাব। নেক্সট ডে। চ' সেয়া শুই আহিছোঁ বৰ্তমান। চ' বতৰ বেছিকৈ বৰষুণ দি আছে, এতিয়াও ঠাণ্ডা লাগিছে, জোতা পিন্ধি লৈছোঁ। গা ধুম, গা ধুই পেলাই ক'ত যাম দেখাম, যদি যোৱাটো হয় দেখাম। সেইটো বাহিৰৰ ভিউটো চাই লওঁ এবাৰ। চ' উঠিলোঁ, উঠি টাইম হ'ল, মুখ চুখ ধুই এতিয়া দোকানলৈ আছে, ব্ৰেড নিব। কলনি ৰাতি কলনি দেখিছিলে, এতিয়া দিনৰ দেখিছে। তাৰপিছত চব কলনিবোৰ একেই ধৰণৰ, ধৰিবই নাই কোনফালে কিনি। দুখন দোকান আছে কলনিৰ মাজত, সেইফালে এইবোৰ আছে বিল্ডিং, চব একেই বিল্ডিংবোৰ। চ' বৰষুণবিলাক দিয়ে, দুটা ব্ৰেড ল'লোঁ। চ' এতিয়া আকৌ ৰুমলৈ যাম, খামগৈ চাহ খাম। তাৰপিছত কি হয় দেখা যাব। গা ধুব লাগিব, গা ধুবলৈ মনেই যোৱা নাই, ঠাণ্ডা লাগিছে, বৰষুণ দি আছে। ত' প্ৰথমে গৈ লওঁচোন ৰুম। চ' ৰুমত আহি চাহ খাই গা ধুই মই মৰাণ আৰু দাদাজনৰ সৈতে টিলিঙা মন্দিৰ চাবলৈ ওলালোঁ। কিন্তু আমি ছেফটি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ, কাৰণ আমি মাস্ক পিন্ধি লৈছোঁ আৰু আমাৰ লগত চেনিটাইজাৰ হাতত, মানে চেনিটাইজাৰ লগত ৰাখিছোঁৱে। চ' তাৰপিছত কিন্তু মানে বৰষুণ দিলত আমি এতিয়া যিহেতু দুলীয়াজান গৈছোঁ, চ' আমিতো কিবা চাব লাগিব। চ' সেইকাৰণে আমি ওলালোঁ টিলিঙা মন্দিৰ চাবলৈ। চ' টিলিঙা মন্দিৰৰ কিছু ক্লিপছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যদি ইয়াত ভুল হয় ক্ষমা কৰিব। চ' ফাৰ্ষ্ট প্ৰচেষ্টা, চাই থাকিব ভিডিঅ'টো।
মোৰ ঠাণ্ডা লাগিছে অলপ সেইকাৰণে এনেকৈ আহিছোঁ তাত যাম চাকি দিব প্ৰথমে হাত ধুই ল'ব লাগিব তাৰপিছতে যাম অ'কে অলপ আমি এতিয়া ইয়াতে অলপ ৰৈছোঁ কাৰণ আজি বেলেগ ক'তো যোৱা আমাৰ প্লেন নাই তেনেকৈ কাৰণ বতৰ বৰষুণ চ' বৰষুণৰ কাৰণে আমি ক'তো যাবও নোৱাৰিলোঁ ইয়ালৈকে আহিলোঁ বৰষুণ নেওচি হ'লেও আহিলোঁ লগত মাস্ক লৈ আহিছোঁ চেনিটাইজাৰ হাতৰ পকেটত আছেই চ' সাৱধানে আছোঁ ইমান যোৱা নাই প্ৰথমে ছাগল যাবলৈ কৈছে চ' ভাল লাগিলে সঁচাকৈ দেই বহুত এটা মানে যি ভাবিছোঁ খালি হ'লেই হয় ইয়াৰ পৰা যাওঁ ইয়াত চাকি দিলোঁ অলপ সময় ৰ'লোঁ ফটো মাৰিলোঁ বৰষুণ তথাপিও চিপ চিপকৈ পৰি আছেই ঠিক হৈছে বতৰে আমাৰ লগত খেল খেলিছে খেল চ' ইয়াৰ পৰা ওলাম এতিয়া চ' টিলিঙা মন্দিৰ দৰ্শন কৰাৰ পিছত মই আৰু মোৰ বন্ধুৰ সৈতে আমি গ'লোঁ টিপাম ভেলী চাবলৈ 1985 চনত তিনিচুকীয়া জিলাৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত বৰডুবি ঠাইত টিলিঙা মন্দিৰ স্থাপন কৰা হৈছিল আৰু বৰ্তমান উজনি অসমৰ এটা বিখ্যাত শিৱ মন্দিৰ হয় চ' আপোনালোকেও যাব পাৰে ভাল ঠাইত ৰাস্তাৰ কাষতে চ' যাব বুলি আশা থাকিলে বৰ্তমান আমি এতিয়া গৈ আছোঁ টিপাম ভেলী চ' টিপাম ভেলীত কি দেখাব পাৰোঁ নাজানো কাৰণ সময় এতিয়া বহুত হ'ল আৰু বতৰটো ইমান ভাল নহয় চ' চাই থাকক ফাইনেলি আমি টিপাম আহি পালোহি ৰাতিপুৱা ভাস্কৰ দত্তৰ পূৰ্বাঞ্চল ইউটিউব চেনেল চালোঁ তেওঁ কোৱাৰ দৰে গুগল মেপত চালে খেলি মেলি হ'ব গুগল মেপত বহুত ৰাস্তা আগত দেখাইছিলে আমি সেইখন ইউটিউব চেনেলটো যেতিয়া চাইছিলোঁ তাত পোষ্টাৰ দেখিছিলোঁ তাৰপৰা চাই আহি বাইক পাৰ্কিঙত থলোঁ বাইকত 30 টকা চ' আমি এতিয়া অলপ দূৰ যিমান দূৰ পাওঁ যাম খোজকাঢ়ি কাৰণ আমাৰ এতিয়া বহুত দেৰি হ'ল ৰাতি চ' পূৰা এতিয়া খোজকাঢ়ি আহি আছে এইজন পূৰা আগত গৈছে চ' আন্ধাৰ হ'ব এতিয়া ইমান ভাল নাপাওঁ ফটো কোৱালিটি ভিডিঅ' কোৱালিটি চ' আন্ধাৰ উপায় নাই কাৰণ আহিছোঁ যেতিয়া দেৰিকৈ আৰু এতিয়া একচুৱেলি আমি গুচি গৈছিলোঁ হা নাজানিছিলোঁ কিন্তু আকৌ ওপৰতে যেতিয়া এই গেটখন দেখিলোঁ ভাস্কৰ দাই ইউটিউব চেনেলত দেখুওৱা সেই গেটেদি সোমাই আহিলোঁ একচুৱেলি থেংক ইউ ভাস্কৰ দা পূৰ্বাঞ্চল ইউটিউব চেনেল চ' তেওঁ ওচৰতে আহিলোঁ পিছে একচুৱেলি দেই ৰাতিপুৱা চালোঁ টিপাম বোলো আমি আহিলোঁ যেতিয়া বতৰ বেয়া টিপাম নাচাওঁ ভাস্কৰ দা ইউটিউব চেনেলতে চাওঁ চ' কিন্তু এতিয়া কি হ'ল আমি ভাস্কৰ দা পৰা জ'চটো পালোঁ জ'চ পাই আমি গুচি আহিলোঁ চ' অলপ বোকা ৰাস্তাটো দেই ৰাস্তাটো বহুত বাইক চিলিপ মাৰে চ' আহোঁতে সাৱধান হ'ব লাগে বাকী একো নাই लाइफ में रिस्क लेना पड़ता है तो एन्जॉय करिए টিপাম কা ভিডিঅ' খুঁটিয়েদি টিপামৰ একেবাৰে দেওথান চাবলৈ যাব পাৰি কিন্তু আমি বেছি আন্ধাৰ হোৱাৰ বাবে আমি ওপৰলৈ যাবলৈ ৰিস্কটো নল'লোঁ কাৰণ
নতুন জেগা কাৰণ আমি কাকো চিনি নাপাওঁ চাব আমাৰ ইমান দেৰি হ'ল চ' আপোনালোকে টিপামৰ সম্পূৰ্ণ ভিডিঅ' ভাস্কৰ দা ইউটিউব চেনেলত চাব পাৰিব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম চাওঁতে চাওঁতে গোটেই দিনটো গ'ল প্ৰায় আমি টিলিঙা মন্দিৰ গ'লোঁ বৰষুণ এৰিলত তাৰপিছত টিপাম গ'লোঁ চ' ফাৰ্ষ্ট টিপামটো একচুৱেলি যোৱাৰ মানে আছিলে মন্দিৰ কিন্তু ৰাস্তাটো নাজানো ইমান আৰু ভাস্কৰ দত্ত একচুৱেলি ভাস্কৰ দা পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দাৰ কাৰণে আমি আজি যাব পাৰিলোঁ কাৰণ ভাস্কৰ দাই এটলিষ্ট ইউটিউবত দেখাই দিছিলে কেনে যাব লাগে কি কৰিব লাগে আৰু গেটখন বাট আমি যোৱা দেৰি হ'ল কাৰণে বহুত ৰাতি হ'ল মানে আবেলি হ'লগৈ চ' ইমান ভালকৈ দেখাব নোৱাৰিলোঁ টিপাম চ' ভালেই কিন্তু ৰাস্তাটো অলপ বোকা চ' চাই চিতি যাব লাগে পাৰ্কিং 30 টকা ল'লে চ' বাকী ইমানে দুদিনৰ ভিডিঅ' মানে ইনক্লুড কৰি এটা ভিডিঅ' আপলোড দিম আৰু কাইলৈ যোৱাটো এটা এক্সট্ৰা বনাম চ' যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ইমান বৰষুণতো আপোনালোকৰ মই কিবা এটা দেখাবলৈ এটলিষ্ট ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট প্ৰচেষ্টা চ' যদি ছাবস্ক্ৰাইব পাওঁ বা দুটা কমেণ্ট পাওঁ চ' মনটো ভাল লাগিব চ' গতিকে ভিডিঅ'টো শেষলৈকে চাব বেছি দীঘল নহয় বহুত কম ছুটি ভিডিঅ' কাৰণ বেছি দীঘল ভিডিঅ' ইমান মানুহে চাই ভাল নাপায় চ' কম টাইমৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব চ' থেংক ইউ